আজি মই ধাবা ষ্টাইলত মটন বনাম। সেইবাবে মই আধা কেজি খাচী মাংস লৈছোঁ, পিঁয়াজ আৰু দৈ ল'লোঁ। কেনেকৈ বনাওঁ আপোনালোককো দেখাওঁ, আহকচোন। এয়া পিঁয়াজখিনি ধুনীয়াকৈ মিহি মিহিকৈ কাটি ল'লোঁ মাংসখিনিৰ ওপৰত আৰু দৈ 2 চামুচ দিলোঁ। দিয়াৰ পিছত এয়া মই এতিয়া নিমখ এড কৰিম। নিমখ এচামুচ এনেদৰে ধুনীয়াকৈ দি দিছোঁ। নিমখখিনি দিয়াৰ পিছত মই এতিয়া হালধি দিম অলপমান। হালধি পাউডাৰো এচামুচ ধুনীয়াকৈ দিছোঁ। আপোনালোকে মানে আন্দাজ অনুসৰি দিব আৰু হালধি বেছি হ'লে যিহেতুকে তিতা হয়, সেইকাৰণে মই এচামুচ দিছোঁ বুলি আপোনালোকৰ মাংসৰ পৰিমাণ চাই দিব কিমান। মই জিৰাও অলপমান দিছোঁ। সেইটো একদম গোটা জিৰাটো মই ঘৰতে পিচি লৈছোঁ ধুনীয়াকৈ মিক্সিত দি। পেকেট জিৰা মই ব্যৱহাৰ নকৰোঁ পৰাপক্ষত। আৰু অলপমান তেল দিলোঁ। সেয়া তেল অলপো এড কৰিছোঁ, কেঁচা তেল, আৰু দি ধুনীয়াকৈ বস্তুখিনি এনেদৰে এখন চামুচৰ সহায়ত ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। আৰু মিক্স কৰি মই এতিয়া আধা ঘণ্টা বা 1 ঘণ্টা যিমান পৰ মানে মেৰিনেট কৰি ৰাখিব পাৰি তিমান সোৱাদ হয়। মোৰ হাতত যিহেতুকে টাইম নাই, মই আধা ঘণ্টা ফ্ৰিজত থ'ম এতিয়া। আৰু এনেদৰে ফ্ৰিজত থোৱাৰ পিছত এফালে মই কেৰাহী এখন বহাই দিলোঁ। কেৰাহীত অলপ তেল দিলোঁ, পিঁয়াজ কাটি ল'লোঁ। এয়া মেৰিনেট কৰি থোৱা মাংসখিনি ওলোৱাই আনিলোঁ। কি ধুনীয়া হৈছে দেখোঁতে। আৰু এইখিনি মই গোটা মানে মছলা লৈছোঁ। প্ৰথম এতিয়া মই তেজপাতখিনি এড কৰিম। কেৰাহীখনত তেজপাত অলপ দিছোঁ। তেল কেৰাহীত কমাই দিছোঁ কাৰণ মাংসত কেঁচা তেল দি থৈছিলোঁ মই, সেইকাৰণে। আৰু গোটা যিখিনি মছলা লৈছোঁ, লং, ইলাচি, মই একো থেতালি লোৱা নাই। ধুনীয়াকৈ গোটা গোটাকৈ দি দিছোঁ। অকণমান আজৱাইন দিছোঁ আৰু গোটা জিৰা দুটামান দিছোঁ সোৱাদটো আহিবৰ বাবে। এনেদৰে দিলে সোৱাদটো বৰ ধুনীয়া হয়। আৰু এইখিনি অকণমান সময় ভাজ খোৱাৰ পিছত মই এতিয়া পিঁয়াজ দিম। পিঁয়াজ এড কৰিলোঁ। পিঁয়াজখিনি এনেদৰে ধুনীয়াকৈ অকণমান ভাজি লোৱাৰ পিছত মই এতিয়া মেৰিনেট কৰি থোৱা মাংসখিনি ইয়াত এড কৰি দিলোঁ। আৰু ইয়াতে আপোনালোকক মোৰ ভিডিঅ'টোলৈ স্বাগতমো জনাইছোঁ। আৰু চাওকচোন ইমান ধুনীয়া হৈছে মাংসখিনি। মই এতিয়া আলু নিদিওঁ। মাংসখিনি যেতিয়া ভাজি হ'ব মই তেতিয়াহে আলু দিম। এনেদৰে মাংসখিনি ধুনীয়াকৈ ভাজি আছোঁ এতিয়া। ভাজি এনেদৰে মাংসখিনি ভাজা হৈছে। আদা নহৰুখিনি এড কৰিছোঁ। ধুনীয়াকৈ মাংসৰ ভিতৰৰ পৰা তেলটো কি ধুনীয়াকৈ ওলাইছে। তেতিয়া মই আদা আৰু নহৰুখিনি অলপমান একদম পূৰা মিহিকৈ পেষ্ট কৰা নাই, অলপমান পেষ্ট কৰি লৈ এনেদৰে দি দিছোঁ। দি দিয়াৰ পিছত আকৌ মই কেঁচা পিঁয়াজ অলপ পিছত মানে এড কৰোঁ, কাৰণ কেঁচা পিঁয়াজখিনি পিছত দিলে পানী নিদিয়াকৈ মাংসখিনি আৰু অলপ সময় সিজাব পাৰোঁ ধুনীয়াকৈ পিঁয়াজৰ ৰসখিনি। তেতিয়া মানে সোৱাদটো বেছি আহে আৰু পানী দি লৈ ভাজি থাকিলে সোৱাদটো ইমান ধুনীয়াকৈ নাহে। এনেদৰে মই ভাজি এতিয়া যেতিয়া এই পিঁয়াজখিনিৰ ৰসটো সম্পূৰ্ণৰূপে নাইকিয়া হ'ব, তেতিয়া মই এয়া দিলোঁ মছলাত অলপমান জিৰা, অকণমান গৰম মছলা আৰু অলপমান ৰেড চিলি দিছোঁ। এনেদৰে এইখিনি অলপমান সময় মই ধুনীয়াকৈ ভাজিছোঁ। কি ধুনীয়া কালাৰ আহিছে মাংসখিনি, চাওকচোন। এনেদৰে ভাজি মই একদম যেতিয়া মানে মাংসখিনি অলপ তলিত লাগু হয় তেতিয়াহে মই পানী দিওঁ। সোনকালে পানী এড কৰিলে সোৱাদটো নাহে। আপোনালোকেও মাংস বনালে খুব ভাজিব। যেতিয়ালৈকে মানে মাংসৰ পৰা তেলটো এৰি নাযায় তেতিয়ালৈকে ভাজি থাকিব। পিছত যেতিয়া তেল মানে ওলাই যায় তেতিয়াহে পানী এড কৰিব। আৰু আলুটো মই এতিয়া এড কৰিছোঁ। আলু লগে লগে দিলে আলুৰ যিটো আঠা ওলায়, সেই আঠাটোত মাংসখিনি ভাল নালাগে খাই। এনেদৰে আলুখিনিও মই এতিয়া সুন্দৰকৈ ভাজি ল'ম। আৰু আলু সোনকালে দি দিয়াৰ লগে লগে মাংসটো নিসিজে, আলুখিনি সিজি যায়। সিজি যোৱাৰ পিছত পানী দিবই লগা হয়। তেতিয়া মানে মাংসখিনি খাই আপোনালোকে টেষ্ট নাপায়।
সেই কিছুমান মানুহে ৰন্ধা মাংস একদম মানে খাবলৈ কিবা ভাল নালাগে আৰু এনেকৈ সকলোবিলাক একেলগে দি লয়। মই কিন্তু একেলগে নিদিওঁ, কেতিয়াও নিদিওঁ। আৰু এতিয়া আলুখিনি ভাজা হ'ল, মই এতিয়া অকণমান পানী দিছোঁ, দি এইখিনি পানীও মই শুকাবলৈ দিম ধুনীয়াকৈ। তাৰ পাছত এনেদৰে 3বাৰমান মই পানী দিওঁ, দি ধুনীয়াকৈ ভাজি থাকোঁ যাতে হাৰ্ডিৰ পৰা মাংসটো ধুনীয়াকৈ এৰি যায়, তেতিয়ালৈকে মই ভাজিম। মই প্ৰেছাৰ কুকাৰত নিদিওঁ বাৰু মাংস। আৰু এতিয়া ধুনীয়াকৈ ভাজা হোৱাৰ পিছত মই এতিয়া ইয়াত পানী এড কৰিলোঁ আৰু উতলিবলৈ দিম। উতলি হৈছে আৰু এতিয়া গ্ৰেভিটো ধুনীয়া হৈ গৈছে। ইয়াত অকণমান মই আকৌ দৈ এড কৰি দিছোঁ সোৱাদটো বঢ়াবৰ কাৰণে। চাওকচোন, দৈখিনি দিয়াৰ লগে লগে কালাৰটোৱে বেলেগ আহি গৈছে মাংসখিনি, কি টেষ্টি। চামুচ পাতত লাগি থকা দৈখিনিও মই এনেই যাবলৈ দিয়া নাই, তাতে মই দি দিছোঁ। আৰু মোৰ প্ৰায় মাংসৰ জোলটো ৰেডি হৈ গৈছে। আৰু মোৰ এয়া চাওকচোন, ফাইনেল লুকটো ইমান ধুনীয়া হৈছে নহয় মাংসখিনি দেখিবলৈ। ভাল লাগিছে যদি আপোনালোকেও এনেদৰে বনাই চাবচোন। আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। বাই বাই।